মই ইয়াত তোমালোকক কিতাপ পঢ়ুৱাই আছো আৰু তোমালোকে কথা পাতি আছা, হাঁহি আছা। কি হৈছে? কিয় হাঁহি আছা? আৰু তোমালোক দুজন কিয় হাঁহি আছা? উঠা, থিয় হোৱা। বেঞ্চত থিয় হৈ থাকা। এয়া তোমালোকৰ পানিছমেণ্ট। আৰু মই সকলোকে কৈছো, পঢ়াৰ সময়ত কেৱল কিতাপত মনোযোগ দিবা, কথা পাতি নাথাকে দেই। বুজিছানে? শুনি যোৱা। ইমান লেট কিয়? সময় দেখিছানে? ক্লাছটো আৰম্ভ হৈয়ে গ'ল। ইমান লেট কিয় হ'ল? সদায় স্কুলত সময়মতে আহিব লাগে, সময়মতে ক্লাছ কৰিব লাগে। মই তোমালোকক এইটো কথা সদায় কৈ থাকো, কিন্তু তোমালোকে গুৰুত্বই নিদিয়া কথাবিলাক, নুশুনাই। Good morning. এইটো মানে অমিতা। এখন কাইলৈ চাই দিম দিয়া, লোৱা। তোমালোকে বেলেগ এটা কৰা দে আজি, মই কালি চাই দিম। Morning, students. Students, তোমালোকে হোমৱৰ্ক কৰিলানে? চাও, ৰাহুল, তোমাৰ বহীখন দিয়াচোন। তুমিচোন হোমৱৰ্কে কৰা নাই। কিয়? বেয়া কথা, ভেৰি বেড। হোমৱৰ্ক কৰিব লাগে, তেতিয়াহে পাৰিবা। মেম, মোৰ গা বেয়া আছিল, সেইকাৰণে হোমৱৰ্ক কৰা। তোমাৰ গা বেয়া আছিল? মেম, আজি আপোনাক ধুনীয়া লাগিছে আৰু আপুনি চুলিখিনি মেলিলে আপোনাক একদম চিনেমাৰ হিৰ'ইন যেন লাগে। তোমাৰ হোমৱৰ্কখিনি মই কৰি দিম। তুমি নিজৰ যত্ন ল'বা। টেক কেয়াৰ। আজি ক্লাছটো ইমানতে শেষ হ'ল। তোমালোকে ভালকৈ পঢ়িবা আকৌ। বাই। Good morning, students. A plus B whole square is equal. So A plus B whole square is equal to A square plus twice AB plus B square. Aru
মই ক্লাছত আছোঁ ক্লাছত অঁ হা অঁ সেইটো কালি যেনেকৈ কৰাই দিছিলোঁ তেনেকৈ কৰা অঁ আচ্ছা তোমালোকে এতিয়া শুনা প্ৰিন্সিপাল ছাৰৰ পৰা এটা অৰ্ডাৰ আহিছে ইয়াত লিখা আছে যে ক্লাছ চলি থকা সময়ত কোনেও মোবাইল ফোন ইউজ কৰিব নোৱাৰিব আৰু যদিহে মোবাইল ফোন ইউজ কৰি থকাত ধৰা পৰে তেনেহ'লে নিজৰ মা দেউতাক লৈ আহিব লাগিব আৰু লগতে 1000 টকা ফাইন ভৰিব লাগিব লাগিলে সেই মোবাইল ফোন ইউজ কৰি থকাজন ষ্টুডেণ্টে হওক বা টিচাৰে হওক তোমালোকে মোক 2 নম্বৰ লেচনটো পঢ়ি শুনোৱাচোন নোৱাৰিবা ৰ'বা মই আকৌ এবাৰ পঢ়ি দিছোঁ এইটো এনেকৈ দিবা হা এইটো পাৰিবানে এতিয়া তোমালোকে পাৰিবা দিয়া তোমালোকতো মোৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে মোৰ বিশ্বাস আছে তোমালোকে চবেই পাৰিবা শিক্ষাগুৰুসকল হৈছে এডাল মমবাতিৰ দৰে যি নিজেই জ্বলে কিন্তু আনক পোহৰ দিয়ে আজি 5 ছেপ্টেম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন আজিৰ এই পবিত্ৰ দিনটোত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি আমি আমাৰ সকলো শিক্ষাগুৰুক স্মৰণ কৰি তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ Happy Teachers Day to all our respected teachers.